কঁঠাল বনাই আছে এয়া আমাৰ দেউতা তামোল চুবাই আছে ভাইটি গা খান্দিছে সকলোকে স্বাগতম জনাইছোঁ সীমা সুৱৰ্ণৰ ভ্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু ইফালে হৈছে মোৰ ভতিজাৰ বিয়া আছে, কাৰণ বিয়া পালেহিয়ে। আৰু ইফালে পেণ্ডেলৰ কামো হৈছেগৈ আৰু অকণমান বাকী আছে। আৰু ইফালে বৌহঁতেও চোতালখন মোচা কাম কৰি আছে। আৰু ইফালে ভণ্টিয়ে একাপ চাহ দিলেহি সকলোকে। আৰু চাহ পানী খোৱাৰ পিছতেই ইফালে দুপৰীয়া সাজৰ কাৰণে কণী বইল কৰি থকা হৈছে। 5টা 6টা 7টা 8টা 9টা 10টা ইয়াৰ লগত আৰু দি 20টা হ'ব চৌটো ভৰিব। তাৰপিছত চামুচ ল'বা একে খাই দিবা এটা কণীৰ লগত আমি ডিম খাম, ডিমৰ লগত আমলেট খাম, কণীৰ লগত আমি ডিম খাম, ডিমৰ লগত আমলেট খাম। আৰু দুপৰীয়া ভাত পানী খাই আজৰি হোৱাৰ পিছত ভণ্টি আৰু মই ওলাইছোঁ চাৰিআলিলৈ বুলি কইনাৰ কাৰণে কিছুমান বস্তু ল'বলগীয়া আছিলে। আৰু বস্তুখিনি লৈ ঘৰলৈ আহিছোঁ। তাত আৰু বিশেষ একো দেখুৱাই থকা নহয়। আহিয়ে দেখিছোঁ সকলোৱে কামত লাগিয়ে আছে, লগতে ময়ো লাগি দিলোঁ। ইফালে এপাক চাবলৈ আহিলোঁ। ইফালে পাপা ভিনদেউহঁতে সকলোৱে মিলি পেলাই মাছখিনি ফ্ৰাই কৰি আছে। যিহেতু কালিলৈ ৰাতিপুৱা ফ্ৰাই কৰি থাকিলে বহুত বেছি কাম বাঢ়ি যায়, সেইকাৰণে এইখিনি কাম আজিয়ে কৰি থৈ দিছে। আজি ভিডিঅ' ইমানলৈ আছিলে আৰু নেক্সট ভিডিঅ'ত আহি আছোঁ বিয়াৰ ব্লগ লৈ। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।